মানুহে তোমাৰ বিষয়ে ভাল বেয়া কিবা ক'লেও সেইবোৰত গুৰুত্ব নিদিবা, কাৰণ আজিকালি মানুহৰ চকুত মৃত্যুৰ আগমুহূৰ্তলৈকে মানুহ বেয়া হৈ থাকে। মাত্ৰ মৃত্যুৰ পিছতহে কয় মানুহজন বৰ ভাল আছিল। জীৱনত আগুৱাই যাবলৈ হ'লে আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল, কাৰণ কিছুমান মানুহৰ কথাবোৰে আপোনাক উৎসাহ দিয়াৰ সলনি মনবোৰ দুৰ্বল কৰি তুলিব। আনক হিংসা কৰি সফল হ'ব বিচৰা মানুহবোৰ কোনো দিনেই সফল হ'ব নোৱাৰে। যিজন মানুহে নিজৰ কৰ্মৰ যোগেদি সফল হ'ব বিচাৰে সেইজনক ভগৱানেও সহায় কৰে। ধন থকাটো ভাল, ধনেৰে কিনিব পৰা বস্তুবোৰো ভাল, কিন্তু তাৰ মাজত এই কথাটো মনত ৰখা উচিত যে এনে কিছুমান মূল্যৱান বস্তু তুমি হেৰুৱাইছা নেকি, যিবোৰ বস্তু ধনেৰে কিনিব নোৱাৰি। সময় আৰু গুৰুত্ব কাৰো পৰা জোৰ কৰি নল'বা। যিজনৰ জীৱনত তোমাৰ গুৰুত্ব আছে তেওঁ তোমাক এই দুটা বস্তু হৃদয়ৰ পৰা সন্মানেৰে দিব। লক্ষ্যৰ দূৰত্ব যিমানেই নহওক কিয় যাত্ৰাৰ আৰম্ভণি এখোজ দুখোজকৈয়ে হয়। যদি জীৱন বাটত আগবাঢ়োতে ভাগৰ লাগে তেন্তে লাহেকৈ আগবাঢ়ক, কিন্তু ৰৈ নিদিব। কেতিয়াবা বিপদত পৰিও চাব লাগে, কাৰণ বিপদৰ সময়ত আপুনি আপোন আপোন বুলি ভাবি থকা সকলোৰো আচল চৰিত্ৰবোৰ ওলাই পৰে। ভাঙি যোৱা বস্তুক ভগৱানে সুন্দৰকৈ ব্যৱহাৰ কৰে। মেঘ ভাঙি বৰষুণৰ ৰূপ, বীজ ভাঙি নতুন গছৰ জন্ম দিয়ে। সেইকাৰণে কেতিয়াবা সমস্যাত ভাগি পৰিলে বুজিব যে ভগৱানে আপোনাক কিবা ডাঙৰ কামৰ বাবে ব্যৱহাৰ কৰিছে। সেয়ে ধৈৰ্য ধৰক, ভাল দিন আপোনাৰো আহিব, ভাল সময় আপোনাৰো আহিব।